Hello guys, welcome back to my channel Gyanojjol Borsoikia. আজি আমি আহিছো তিনচুকীয়াত স্থাপিত টিলিঙা মন্দিৰলৈ। এইখন হৈছে হেয়া টিলিঙা মন্দিৰ। ইয়াত সব ফালে আপোনালোকে দেখিবলৈ পাইছে টিলিঙা ওলমাই থোৱা আছে। ঐতিহ্যমণ্ডিত টিলিঙা মন্দিৰ হয়। 1965ত এই মন্দিৰটো স্থাপন কৰিছিলে লোকেল যিসকল চাহ বাগানৰ মানুহ। তেওঁলোকে এজোপা গছৰ তলত এটা শিৱলিং পাইছিলে। এই শিৱলিংটোৰ আধাৰতে ইয়াত টিলিঙা মন্দিৰ স্থাপিত হ'ল। এই ভাগ হৈছে শিৱৰ মন্দিৰ টিলিঙা মন্দিৰ আৰু ইয়াত আপোনালোকে সবেই দেখে চাগে ওচৰে পাজৰে সব এফালে টিলিঙা লগাই থোৱা আছে। এই টিলিঙাবোৰ মহত্ব হৈছে কাৰণ আপুনি কিবা উইচ বিচাৰিলে উইচটো যেতিয়া পূৰ হ'ব তেনেহ'লে আপুনি ইয়াত টিলিঙা ইয়াত দান দিব পাৰে। ইয়াত টিলিঙাটো লগাই থৈ যায় উইচটো পূৰ হোৱাৰ পিছত। তাৰ কাৰণে ইয়াৰ নাম হৈছে টিলিঙা মন্দিৰ। আৰু সেই টিলিঙাকেইটাৰ লগতে মানুহে বহুতো পাৰ চৰাই আৰু আমাৰ টিলিঙা তেনেকৈ দান দিয়ে ইয়াত আৰু সকলোবোৰ তেওঁলোকৰ মনোকামনা পূৰ হোৱাৰ পিছত দিয়ে। ময়ো ইয়াত প্ৰাৰ্থনা কৰিলোঁ আৰু উইচ কৰি গৈছোঁ যে কিবা এটা হ'লে মই টিলিঙা দিমহি আকৌ আহি পেলাই। তেনেকৈ সকলোৱে দিয়েহি। আৰু আজি আমি ওলাই আহিছিলোঁ নামচাই ফালে যাম বুলি, সেইকাৰণে কিন্তু বাটতে আমি টিলিঙা মন্দিৰত সোমাই পেলাই আশীৰ্বাদ লৈ ল'লোঁ, সেৱা লৈ ল'লোঁ। আহক এতিয়া আৰু চাওঁ কি চাব পাৰোঁ আৰু গৈ থাকোঁ। আহক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহি পেলাই নামচাই পালোহি। নামচাই পাই পেলাই এতিয়া আমি 7KM বুলি এখন ৰিজৰ্ট আছে, খুবেই ভাল ৰিজৰ্ট। ছাইডত ৰিভাৰ আছে। চ' 7KMত আজি থাকিম। আপোনালোকক মই ৰিজৰ্টটোৰ ভিউটো দেখাই দিছোঁ কেনেকুৱা হয়, বহুত ধুনীয়া। ইয়াতে আমি আজি থাকি পেলাই পাৰ্টি চাৰ্টি কৰিম। পাৰ্টি চাৰ্টি কৰি পেলাই নেক্সট ডে ওলাই যাম ইয়াৰ পৰা। ত' আজি আহক আকৌ মই গোটেই ভালকৈ ৰিজৰ্টটো দেখাই লওঁ। There was once a day that I would pray for you. I'd go and misbehave just so you'd notice too. Sneaking looks up and down from across the room. And damn, what a hell of a view. I feel good, you look great, I like you, I can't wait. A first time, a first date, you're so fine, I'm so late. You sip wine, I drink straight. Don't waste time to my place. I feel my heart erase. So catch me if I fall.
it all on tap. I'm loving your vibe, always have your back. We like all the same tracks, listen all night in the sheets all black. Said I'm falling fast, don't remember life before you, that's facts. I feel good, you look great, I like you, I can't wait. A first time, a first date, you're so fine, I'm so late. You sip wine, I drink straight, don't waste time to my place. I feel my heart erase, so catch me if I fall. কোটেজবোৰ আৰু 4000 3000 তেনেকৈ আছে। আমি যোনটো কোটেজত থাকিম সেইটো ডৰমেট্ৰি হয় আৰু সেইটোত আপোনাৰ 5জন বা 10জন তেনেকৈও থাকিব পাৰি। চ' ইয়াত 5000 টকা লৈছে। চ' গাইছ, এইটো হৈছে ৰুমটো। এইটো আপোনাৰ 12জন তেনেকৈ থাকিব পাৰি, 10-12জনকৈ। এইটো ডৰমেট্ৰি হয় আৰু এইফালে গ'লে ছাইডত আপোনালোকে দেখিছে ভিউ আছে, ৰিভাৰ আছে। এইফালে এনেকৈ গ'লে এইফালৰ পৰা ভাল ভিউ এটা পায়। তাৰ পৰা এয়া ল'ৰা ছোৱালীবোৰ বহি আছে, অচিনাকি ল'ৰা ছোৱালী এইবোৰ চব বহি আছে। ভাইটিহঁত ভালকৈ থাকা। তাৰ পৰা এইটো হৈছে বাথৰুমটো, ভাল বাথৰুম, আহল বহল। চ' এইফালে নামি গৈ পেলাই এনেকৈ অকণমান ৰ'বগৈ পাৰিব, বহিবও পাৰিব। চ' এইটো ৰুমটো, এইটো আপোনালোকে বুক কৰিবলৈ হ'লে 5000 টকা খৰচ কৰিব লাগিব। আৰু বাকী বেলেগ ৰুম আছে য'ত 3000 টকাটো পাই যাব দুজনৰ কাৰণে। এইটো ডৰমেট্ৰি, বহুত মানুহ থাকিব পাৰিব ইয়াত। আৰু মই দি দিম ডিটেইলছত, ডেছক্ৰিপশ্যনত ইয়াৰ নম্বৰ বুক কৰা। আপোনালোকে যদি আহে এদিন বা দুদিনৰ আগত বুক কৰি ল'ব, কাৰণ ইয়াৰ ৰুম মানে এভেইলেবল নাথাকে। আমিও আগত বুক নকৰাৰ কাৰণে আজি এইটোতে থাকিবলগীয়া হৈছে। আহক আৰু ঘূৰোঁ অলপ। এইটো হৈছে আমাৰ আজি বাৰ্থডে বয়টো পৰি আছে। বাৰ্থডে বয় 30% পে' কৰিছে সি, বাকী আমাৰ 70% আমাৰ মাথাত মাৰিছে। এতিয়া আমি ৰিটাৰ্ণ হৈছোঁ। ৰিটাৰ্ণ হওঁতে গ'ল্ডেন পাগোডা টেম্পল পালোঁ। গ'ল্ডেন পাগোডা টেম্পলত আমি সোমাই ল'লোঁ। সোমাই পেলাই আপোনালোকক দেখাম গোটেইখিনি। ইয়াৰ মহত্ব হৈছে, ইয়াৰ লোকেল MLA বনাইছিলে এইটো 2010ত। এতিয়া ইয়াত বহুত ডাঙৰ আৰু বহুত পিচফুল পৰিৱেশ হয়। মই সোমাই পেলাই চালোঁগৈ, আপোনালোকক গোটেই ভিডিঅ'টো দেখাই দিম। আহক আপোনালোককো দেখাই দিওঁ কেনেকৈ কি আছিলে ইয়াত।
পাগোদাৰ পৰা ওলাই পেলাই এতিয়া ৰিটাৰ্ণ জাৰ্ণি আকৌ লখিমপুৰ মানে ঘৰলৈ যাম। চ' গোটেই ভিডিঅ'টো সম্পূৰ্ণ চাই থকাৰ কাৰণে ধন্যবাদ। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম, জয় হিন্দ।